Hi, welcome back to our channel Back to Fun Record. কি খবৰ সকলোৰে নিশ্চয় ভালে আছে পূজাও ভালে ভালে গ'ল চাগে ভাবিছো এটা ব্লগ বনাও যেটো কালি লক্ষ্মী পূজা আৰু আমি যেটো গুৱাহাটীত এতিয়া নাথাকো ভাড়া ঘৰতে থাকো যেটো অফিস ইয়াতে সো ভাড়া ঘৰতে অকনমান পূজা পাঠ কৰিম বুলি ভাবিছো আপোনালোকে জনাবচোন কেনেকৈ কি কৰে যেতিয়ালৈকে ভিডিঅ'টো পাব তেতিয়ালৈকে চাগে পূজা শেষ হ'ব তথাপিও জনাব কেনেকৈ কি কৰিলে মই আজি ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো কালি এণ্ড কৰিম আৰু কালি মই যিমান পাৰোঁ কি কৰোঁ দেখাবলৈ চেষ্টা কৰিম গুড মৰ্নিং এতিয়া 7:30 মান বাজিল ৰাতিপুৱা অকমান জলদি কামখিনি অলপ কৰিলোঁ তেওঁক অফিসত পঠালোঁ তাৰ পিছত বুটমুখখিনি তিয়াই থলোঁ আৰু কিবা কিবি বাচন উলিয়াই এইবিলাক ধুই পখালি থলোঁ এতিয়া ভাবিছোঁ অকমান বজাৰৰ পৰা আহোঁ ফলমূলখিনি আনা হোৱা নাছিলে সেইখিনি লৈ আহোঁ আৰু কিবা কিবি অকনমান সৰু সুৰা বস্তু চাওঁ কি পাওঁ তেনেকৈ বজাৰলৈ যাম ঠিক আছে বজাৰত লগ পাম যেনেকৈ মোৰ লগত থাকিব দিনটো যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও বহুত ব্যস্ত চাগে ঠিক আছে আৰু মাজে মাজে ব্যস্ততাৰ মাজে মাজে আজি লক্ষ্মী পূজা এনেকৈ কৰোঁ আপোনাক দেখাই যাম ঠিক আছে বজাৰলৈ গৈ আছোঁ আহি পালোঁ একদম এনেকুৱা ভিৰ সেইকাৰণে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ বিৰাটেই ভিৰ মানে বিৰাট ভয়ো লাগিছে ইমান তথাপিতো পূজা বুলি সকলোৱে মানে কি কৰিব আৰু উপায় নাই ঠিক আছে তেনেহ'লে মই আগবাঢ়ো আপোনালোকে থাকিব মোৰ লগত বজাৰৰ পৰা আহি এইবাৰ এটা সাধাৰণকৈ ফেচ পেকো লগাই ল'লোঁ বেলেগ একো নহয় বিলাহীৰে ফাৰ্ষ্টতে অলপ এনেই ঘঁহি পেলাই কৰিলোঁ মুখখন চাফা কৰি ল'লোঁ তাৰপিছত দেখিছে নহয় এইবোৰ কল আৰু অকণমান মৌ হাততে পিটিকা কৰি এনেই জাষ্ট লগাই দিছোঁ 5 মিনিট পিছত ধুই দিম বাছ এইখিনি লগাই মই বাকী কামখিনিও কৰোঁ
মোৰ পূজা হ'ল, মোৰ আলহীও গ'ল আৰু সকলোখিনি কৰি সামৰি এতিয়া ভাবিলোঁ ব্লগটো ইয়াতে সামৰণি মাৰোঁ। আৰু ভাগৰো লাগিছে বিৰাট, গতিকে বিশেষ একো এতিয়া নকওঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু লাইক শ্বেয়াৰ কৰিব।